এভৰিৱান ৱেলকাম টু মাই চেনেল পজিটিভ ভাইবছ। সকলোকে সুপ্ৰভাত জনাইছোঁ। এতিয়া মৰ্ণিং 7টা বাজিছে আৰু আমি ইপিনে যাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি ক'লৈ যাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এটা গৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব'লকচোন ক'লৈ যাওঁ চাওঁ। ৰেডি না? তিনি সিদ্ধ ওলাইছোঁ। ভিডিঅ'টো দেখিছোঁকে গম পাইছে আমাৰ যাত্ৰা কোন দিশে হয়। উজনি অসমৰ ফালে আমাৰ যাত্ৰা। এই ৰাস্তাটো মোৰ বহুত ভাল লাগে, সেউজীয়াখিনিৰ কাৰণেই বেছি ভাল লাগে। আপোনালোকৰ কোনে কোনে বাৰু এই ৰাস্তাটোদি আহি ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। আমি গৈ আছিলোঁ প্ৰখ্যাত নামঘৰ এভাগলৈ। নকওঁ মই নামঘৰটোৰ নাম, আপোনালোকে ভিডিঅ'টোত চাব। এই বাটতে হালধিবাৰী থান পাইছোঁ, তাতে সেয়া ভাগ কৰি আমি আগবাঢ়ি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰা পথতে বোকাখাটতে চাহে পেৰাই খাই লৈছোঁ। বালাজী হোটেল চবৰে পৰিচিতই হয়। মোৰ দৰে চাহকানীয়াবোৰক এই কাপ হ'লে আৰু একো নালাগে, নহয়নে? আৰু আমি আহি নামঘৰ পাইছোঁহি। গেটখন দেখি চাগে আপোনালোকে অনুমান লগাব পাৰিছে, তথাপিও মই কওঁ, আমি খনিকৰ পুথি নামঘৰলৈ গৈছিলোঁ। গোলাঘাটত আছে এই নামঘৰ ভাগ। লোকবিশ্বাস আছে এই নামঘৰ ভাগে মনৰ আশা কামনা পূৰ কৰে। আৰু আমাৰ ভণ্টিয়ে এই নামঘৰ ভাগলৈ আগবঢ়াই থৈছিল শৰাই এভাগ, আৰু সেই ভাগ দিবৰ বাবে আমি তালৈ গৈছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু এয়াই আছে নামঘৰৰ মূল প্ৰৱেশদ্বাৰ আৰু শৰাইৰ সকলো সামগ্ৰী এওঁলোকে জমা লয়। ইয়াত চাকি লগাব নোৱাৰি ভিতৰত, কেৱল ধূপ লগাবহে পাৰি। এই নামঘৰ ভাগলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আমি বহুত ঠাইৰ মানুহ লগ পাইছোঁ ইয়াত। এইখিনিতে আৰু এটা তথ্য আপোনালোকক দিব বিচাৰিছোঁ। ইয়াত আপোনাৰ 12টালৈকে শৰাই লয়, 12টাৰ পিছতে নাম বহে আৰু নাম প্ৰায় 3:30, 4টালৈকে লয়। লগতে সেই নামঘৰৰ ভকতসকলৰ অভ্যৰ্থনা সঁচাকৈ ক'বলগীয়া। আমাৰ দৰে যিসকল দূৰৰ পৰা গৈছে তেওঁলোকক সকলোকে চাহ খোৱাৰ ব্যৱস্থা কৰি দিছে। লগতে তেওঁলোকৰ মাত কথা সকলোবোৰ বহুত ভাল লাগিল। মই চাব আহিছোঁ আৰু এয়া হৈছে ভোগঘৰ। এইটোৱে আছিল মই আপোনালোকলৈ লৈ অহা খনিকৰ নামঘৰলৈ যোৱা ভিডিঅ'। আপোনালোককো দেখাওঁ, শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।